নমস্কাৰ সকলোকে মোৰ ফাৰ্ষ্ট ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ব্লগ আচলতে কেইবাটাও দিলোঁ, কিন্তু কেমেৰাৰ সন্মুখত কথা কৈ এইটোৱে মোৰ ফাৰ্ষ্ট ব্লগ হ'ব আৰু আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব। আৰু ফাৰ্ষ্ট আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজি ভাবিছোঁ আপোনালোকক গোটেই দিনটো মই কি কৰোঁ, ক'ত যাওঁ তাকে প্ৰথমবাৰ কেমেৰাৰ মুখত কথা কৈছোঁ। ভালদৰে নাজানো আচলতে ক'বলৈ, তথাপিও আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। ৰাতিপুৱাই হাজবেণ্ডে কি কৰি আছে আপোনালোকক বলক দেখাওঁ। এইফালে বাইক ধুই আছিলে, ক'ত গ'ল? সঁচাকৈ ইমান যে বাইক ধুই আছে, সঁচাকৈ ক'ৰবাত যাবা নে কি? হা কেলে নিম বুলি কৈছিলা যে কালি? ৰাতিপুৱা যে কৈছিলে ক'তো উলিয়াই নিনো বুলি, কিন্তু লাষ্টত আনিবলগীয়া হ'ল, কাৰণ মই ইম'চনেলি বহুত ব্লেকমেইল কৰোঁ। কান্দি দিলোঁ, সেইকাৰণে উলিয়াই আনিলে। পিছে বহুত দেৰিকৈ ওলাই অহা হ'ল আৰু আন্ধাৰে হ'বলৈ হ'ল চাওকচোন। আৰু পৰিৱেশটো যে ইমান বেছি ভাল লাগে। আন্ধাৰ হোৱাৰ আগত ভাবিলোঁ ফটো দুখনমান মাৰি লওঁ, সেইকাৰণে মাজতে ৰখিলোঁ আৰু তাতে ফটো মাৰিব লৈছিলোঁ, কিন্তু ফটো নহ'ল আৰু ভিডিঅ'কে কৰি ল'লোঁ। তাৰ পৰা পটাপট নিমাতীলৈ বুলি গৈছোঁ আৰু নিমাতী পাওঁতে আমাৰ মানে অকণমান আন্ধাৰে হৈছিলে। আৰু এয়া চাওকচোন, অলপ সোনকালে যোৱা হ'লে ভাল আছিলে, ভালকৈ ফটো ভিডিঅ' বনাব পাৰিলোঁ হ'লে, কিন্তু অকণমান দেৰি হৈ গ'ল। আৰু তাতে মানুহ অহা যোৱা কৰি আছে। মোৰ আচলতে মানুহ অহা যোৱা কৰি থাকিলে বহুত বেছি লাজ লাগে। কেমেৰাটো থৈ দিছোঁ আৰু এইফালে মই হাঁহি আছোঁ, কাৰণ মানুহ অহা যোৱা কৰি আছে আৰু মানুহবোৰে চাই যায়, বহুত লাজ লাগে। আৰু এইফালে মানুহ গৈছে, সেইকাৰণে অকণমান ৰখি দিছোঁ, যেন কথা পাতিছোঁ তেনেকুৱা এক্টিং কৰিছোঁ। আন্ধাৰ হ'বলৈ হ'ল কাৰণে তাৰ পৰাও আমি সোনকালে ওলাই দিলোঁ। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।